হেল্ল' এভৰিৱান, সকলো নিশ্চয় ভালেই আছে। আজি মই মোৰ অকণমান অনুভৱ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। মাজে মাজে যেতিয়া শৈশৱৰ স্মৃতি কিছুমান ৰোমন্থন কৰোঁ, মনটো যে কিমান ভাল লাগে। কিন্তু সেই সময়ত জানো আমি জানিছিলোঁ যে সেই সময়ত কৰা কামবোৰেই এদিন আমাক সুখ দিব, জীৱনৰ হেৰুৱা মাদকতাবোৰ বিচাৰি পোৱাত সহায় কৰিব। ভবা নাছিলোঁ কেতিয়াও, নহয়নে? আচলতে তেনেকৈ ভাবিব পৰাকৈ আমাৰ বয়সেই হোৱা নাছিলে। কেৱল কৰি ভাল পোৱা কামবোৰ আমি কৰি গৈছিলোঁ। কিন্তু এতিয়াতো ডাঙৰ হৈছোঁ, তথাপি জানো মনৰ ভাল লগা সকলো কাম কৰিব পাৰিছোঁ? নাই পৰা। কাৰণ আমি কৰ্মত বন্দী, দায়িত্বত বন্দী। কিন্তু এদিন যেতিয়া আমাৰ আৰু বয়স হ'ব, তেতিয়া যদি আমি এই সময়খিনিৰ স্মৃতি ৰোমন্থন কৰিবলৈ যাওঁ, কি মনলৈ আহিব বাৰু? তেতিয়া জানো শৈশৱৰ দিনবোৰৰ দৰেই ভাল লগা অনুভৱবোৰ পাম? নাপাওঁ, নহয়নে?